নমস্কাৰ গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে কেনেকুৱা আছে? ভালনে? নিশ্চয় ভালেই আছে আৰু ময়ো ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আপোনালোকে মোক বহুত আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়িব পাৰোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, তেতিয়াহে ভাল লাগিব। মই ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে মোৰ লগত থাকিব আৰু চাই থাকিব। এয়া চাওক, মোৰ ঘৰ ঝাৰু হ'ল। এতিয়া মই জাবৰকেইটা পেলাই আহিছোঁ। তাৰপিছত মই এয়া চাওক গেছটো মুচি আছোঁ। গেছটো সদায় মুচিব লাগে, নহ'লে লেতেৰা হৈ থাকে। লেতেৰা হ'লে ভাল নালাগে। মই যেতিয়াই ভাত বনাওঁ বা চাহ বনাওঁ তেতিয়া মই লগে লগে মুচি দিওঁ। গেছটো মোচা হ'ল। তাৰপিছত মই ডাইনিং টেবুলটো মুচিছোঁ। ডাইনিং টেবুলটো লেতেৰা হ'লে ভাল নালাগে। ইয়াত মই বাচন ধোৱা ষ্টেণ্ডটোও মুচিছোঁ। বহুত লেতেৰা হয়, সেইকাৰণে সদায় মুচিব লাগে। তাৰপিছত এই চাওক, মই বাচনকেইটা মাজি আছোঁ। বাচন ধোৱা হ'ল। এতিয়া মই ব্ৰাছ কৰি আছোঁ। হাত মুখ ধুই পেলাই আহি চাহ বনালোঁ, চাহ খালোঁ। আপোনালোকক দেখাব পৰা নাই। ছোৱালীজনী বহুত ডিষ্টাৰ্ব দি আছিলে, সেইকাৰণে কেমেৰাটো অন কৰিব পৰা নাই। এতিয়া মই কাপোৰ ধুম। চাওক কিমানকেইটা কাপোৰ। চাওক, মই পানীত চাৰ্ফ দি দিছোঁ আৰু চাৰ্ফটো গুলি এতিয়া মই কাপোৰকেইটা ভিজালোঁ। তাৰপিছত অলপ পিছত আহি কাপোৰকেইটা ধুই আছোঁ। চাওক মই কেনেকুৱা কাপোৰকেইটা ধুই আছোঁ এটা হাতেৰে। আপোনালোকে চাই আছে কিমান কষ্ট কৰি মই কাপোৰকেইটা ধুওঁ এটা হাতেৰে। আপোনালোকে জানে এটা হাত নাথাকিলে মানুহৰ কিমান কষ্ট কাম কাজ কৰোঁতে। চাওক, মই এতিয়া চাবোন লগাই আছোঁ কাপোৰত। মই এটা হাতেৰে সকলো কাম কাজ এনেকুৱা কৰোঁ। অলপ কষ্ট হয়, কিন্তু একো কৰিবলগীয়া নাই, কৰিবই লাগিব। কষ্ট হ'লেও কি কৰিম, সংসাৰ কৰিছোঁ যদি কাম কাজটো কৰিবই লাগিব। চাওক, মই কাপোৰকেইটা কেনেকুৱা চেপি আছোঁ এটা হাতেৰে। সেইটো হাতেৰে ধৰিব নোৱাৰোঁ। আপোনালোকে চাই আছে কেনেকুৱা মই কাপোৰকেইটা চেপি আছোঁ। আপোনালোকে মোক বহুত মৰম দিয়ক যাতে মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকৰ মৰম পালেহে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকে যদি মোক ভাল পায় আৰু ভাবে যে ভণ্টিজনী আগবাঢ়ি যাওক, তেতিয়াহ'লে মোক আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে মোৰ ভিডিঅ'টো চাই মই কেনেকুৱা এটা হাতেৰে কাম কাজ কৰোঁ। আপোনালোকৰ ওচৰত মোৰ এটাই অনুৰোধ, ভিডিঅ'টো চাই কেনেকুৱা হৈছে এটা কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মোৰ কাপোৰ ধোৱা হ'ল। এতিয়া মই কাপোৰকেইটা মেলি দি আছোঁ।
কানি ধুই মেলি দিছোঁ আৰু এতিয়া মই গা ধুম। গা ধুই আহি পেলাই ভাত বনাম। আপোনালোকে মোৰ লগত থাকিব আৰু ভিডিঅ'টো চাই থাকিব। কাপোৰ কানি ধুই গা পা ধুই এতিয়া মই ৰন্ধা বঢ়া কৰিম। আৰু মোৰ ৰাতিৰে মাংস আছিলে, কালি আনিছিলে। কালি আৰু বনোৱা নাই, এইটো ছাগলী মাংস হয়। কালি মানে মাছ আছিলে যে সেইকাৰণে কালি মাছটো খালোঁ। মাংসটো খোৱা নাই, মাংসটো ফ্ৰাই কৰি থৈ দিছিলোঁ। এতিয়া মই বনাম, আপোনালোকে চাই থাকিব মই কেনেকুৱা বনাম। আৰু ছোৱালীটো টোপনিৰ পৰা উঠিলে, তাক মই মাটিত এৰি দিছোঁ অলপ খেলিবৰ কাৰণে। তাক নেৰিলে মই ৰান্ধিব নোৱাৰিম, কান্দি থাকিব। সেইকাৰণে পিছত ৰন্ধা বঢ়া কৰি তাক মই গাটো ধুৱাই দিম। সেই আছে খেলি আছে তাক। ইয়াত আদা, ৰহুন, কেঁচা জলকীয়া, শুকান জলকীয়া আৰু জিৰা মই এতিয়া পেষ্ট কৰিম। মছলাটো মাংসটোত দি দিওঁ, দি দিছোঁ। ইয়াত হালধি দি দিম আৰু জিৰা গুড়া। আগতে পিঠাটো দিছোঁ, এতিয়া অলপ গুড়া দি দিওঁ। অলপ জলকীয়া গুড়া দি দিওঁ, জলকীয়া পিচিও দিছোঁ আৰু অলপ দি দিওঁ গুড়া, তেতিয়া কালাৰটো ধুনীয়া হ'ব। নিমখ মছলাটো খানাৰ সময় অলপ তেল দিব পাহৰি গ'লোঁ। চাক তেল দি দিছোঁ অলপ। চাক ইয়াত পিঁয়াজকেইটা দি দিছোঁ আৰু ভালকৈ মিক্স কৰি ল'ম। তেলটো দিছোঁ অলপ, তেলটো আগত দিব পাহৰি গ'লোঁ। তেল দিছোঁ আৰু পিঁয়াজকেইটা দিছোঁ। এতিয়া মই মিক্স কৰি ল'ম। মিক্স কৰা হৈ গ'ল। এতিয়া মই আলুটো ভাজি ল'ম অলপ। আলুটো মই আগতে কাটি থৈছিলোঁ, অলপ নিমখ দিছোঁ আৰু এতিয়া মই অলপ আলুটো ভাজি লওঁ। চাওক আলুটো ভাজি হৈ গ'ল। এতিয়া মই নমাম। তেল দিছোঁ। এতিয়া মই পিঁয়াজটো দি দিম তেলত। কেইটামান তেজপাত দি দিছোঁ। ভালকৈ মিক্স কৰি মই অলপ পিঁয়াজটো ৰঙা ৰঙা হোক, তাৰপিছত মাংসটো দি দিম। তাৰপিছত পিঁয়াজটো অলপ ৰঙা হৈছে। পিঁয়াজটো অলপ ৰঙা হৈছে। এতিয়া মই তাত মাংসটো ঢালি দিম। ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই অলপ ঢাকি দিম। এয়া ধুনীয়া হৈ গৈছে, ফ্ৰাই হৈ গৈছে মাংসটো। এতিয়া মই তাত ভাজি থোৱা আলুকেইটা দি দিম। দি অলপ মিক্স কৰি দিম। আলুকেইটা অলপ সিজিলে তাৰপিছত পানী ঢালি দিম। এয়া চাওক, ইয়াত মই গৰম পানী বহাইছোঁ। মাংস ভাজিটো হৈ গ'ল, পানী ঢালি। এয়া চাওক, ইয়াত পানীটো গৰম হৈ গৈছে। পানীটো এই মাংসটো যে মছলাটো সানিছিলোঁ তাতে মই তাৰ বাচনটোত মই গৰম পানীটো ঢালি দিম, কাৰণ তাত মছলাটো লাগি আছে না বাতিটোত। এই পানী মই ঢালি দিছোঁ।
চাওক এতিয়া মই ঢাকি দিম তাৰপিছত অলপ উতলিলে চাহ খোৱা এয়া চাওক চব্জিটো কি ধুনীয়া কালাৰ হৈছে এয়া চাওক আলুও কি ধুনীয়া সিজি গৈছে আপোনালোকে দেখাই আছে এয়া চাওক আলুটো কি ধুনীয়া সিজি গৈছে এতিয়া মই চব্জিটো নমাম হৈ গ'ল এতিয়া মই চব্জিটো নমাম এই চাওক মাংসৰ কালাৰটো কি ধুনীয়া হৈছে আৰু মই যেনেকুৱা মাংস বনাইছোঁ আপোনালোকে এনেকুৱা বনাই খাব ভাল লাগিব ইয়াত মই ভাত বহাই দিছোঁ ভাতটো হওঁতে মই ছোৱালীজনীক গাটো ধুৱাই আনো তাৰপিছত গাটো ধুৱাই আহি আছোঁ এই যে হাই কৈ দিয়া হাই গাইছ মই এতিয়া গা ধুই আহিছোঁ এয়া চাওক মোৰ ছোৱালীক গা ধুৱাই আনিছোঁ আহি কান্দি আছে তাত টোপনি লাগিছে আৰু মোৰ ভোকো লাগিছে তাৰপিছত মই ভাত খাম ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাছত থকা বেল আইকনটো বজাই দিব টাটা 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 আজিলৈ ভিডিঅ'টো ইমানতে টাটা